আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম। আজি আমি এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিম যে আপোনাৰ ৰেচন কাৰ্ড আছে নেকি। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনেহ'লে ভিডিঅ'টো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ হয়, কিয়নো অহা মাহৰ পৰা আপোনালোকে ৰেচন লাভ নকৰিব পাৰে। যোৱাকালি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ঘোষণা কৰিছে যে এটা কাম কৰিব দিছে, যদি এই কামটো নকৰে তেনেহ'লে হয়তো আপোনাৰ ৰেচন বিনামূলীয়া ৰেচন বন্ধ হৈ যাব পাৰে। আৰু যদি আপোনালোকে অৰুণোদয় আঁচনিৰ টকাও লাভ কৰে তেনেহ'লে অৰুণোদয় আঁচনিৰ টকাওটো আপোনালোকে 10 তাৰিখে লাভ নকৰে, কিয়নো আপোনালোকে নিশ্চয় জানে যে ৰেচন কাৰ্ডৰ জৰিয়তেহে অৰুণোদয় আঁচনিৰ টকাটো লাভ কৰে। সেইবাবে যদি আপোনাৰ ৰেচন কাৰ্ডটো বন্ধ হৈ যায় তেনেহ'লে আপোনালোকে অৰুণোদয় আঁচনিৰ 1250 টকাও লাভ নকৰিব, লগতে বিনামূলীয়াকৈ ৰেচনো লাভ নকৰিব। কি এটা কাম কৰিব দিছে ভিডিঅ'ত আমি আপোনালোকক জনাই দিম। যদি আমাৰ ভিডিঅ'টোত প্ৰথমবাৰৰ বাবে আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কামটো হৈছে যে আগতে হয়তো আপোনালোকে শুনা পাইছিলে যে e-kycটো কেৱল মাত্ৰ বেংকৰ ক্ষেত্ৰতহে কৰিব লাগে। এতিয়াৰ পৰা আপোনালোকে e-kycটো আপোনাৰ ৰেচন কাৰ্ডতো e-kyc কৰিব লাগিব। যদি ৰেচন কাৰ্ডত e-kycটো নকৰে তেনেহ'লে অহা মাহৰ পৰা আপোনালোকে ৰেচন লাভ নকৰে। কিন্তু ইয়াৰ লগতে চৰকাৰে এটা ভাল খবৰ দিছে যে আপোনালোকে e-kycটো কৰিবৰ কাৰণে ক'তো যাব নালাগে। আপোনালোকে ঘৰত বহিয়েই যিটো মোবাইলত আপোনালোকে ভিডিঅ'টো চাই আছে সেইটো মোবাইলৰ জৰিয়তে ঘৰত বহিয়ে আপোনালোকে ৰেচন কাৰ্ডৰ e-kycটো কৰিব পাৰিব। কেনেকৈ কৰিব পাৰিব সেই সম্পৰ্কে আমি আপোনালোকক জনাই দিম। দ্বিতীয়টো হৈছে যে অৰুণোদয় আঁচনিৰ টকাও যদি আপোনালোকে লাভ কৰে তেনেহ'লে আপোনালোকে সোনকালে e-kycটো কৰিব লাগিব। e-kyc নকৰিলে অৰুণোদয় আঁচনিৰ 1250 টকা আপোনাৰ একাউণ্টত নোসোমায়, কিয়নো 10 তাৰিখে যিহেতু আৰু 3 দিন সময় আছে আপোনাৰ হাতত। 3 দিন পিছতেই লাখ লাখ মানুহৰ একাউণ্টত অৰুণোদয় আঁচনিৰ 1250 টকা সোমাই যাব। সেইকাৰণে এতিয়ালৈকে যদি আপোনালোকে e-kycটো কৰা নাই সোনকালে e-kycটো কৰি লওক। অৰুণোদয় আঁচনিৰ বাবে আপোনালোকে বেলেগকৈ e-kyc কৰিব নালাগে। ৰেচন কাৰ্ডৰ যিটো হয় ৰেচন কাৰ্ডৰ e-kyc যিটো কৰিব সেই একে e-kycটো অৰুণোদয় আঁচনিটো লাগিব। নতুনকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ বাবে e-kyc কৰিব নালাগে। এতিয়া কথা হ'ল যে আপোনালোকে মোবাইলৰ জৰিয়তে কেনেকৈ e-kycটো কৰিব পাৰিব। এখন এপছ ডাউনলোড কৰিব লাগিব মোবাইলত। এপছ ডাউনলোড কৰাৰ পিছত এপছৰ জৰিয়তেহে আপোনালোকে e-kycটো কৰিব পাৰিব। এপছটো কেনেকৈ ডাউনলোড কৰিব পাৰে, e-kycটো কৰোঁতে আপোনালোকৰ অলপ সময়ৰ প্ৰয়োজন হ'ব, কিয়নো তাত আপোনালোকে ৰেচন কাৰ্ড নাম্বাৰ দিব লাগিব, আপোনাৰ আধাৰ কাৰ্ড নাম্বাৰ দিব লাগিব। এই সকলোখিনি তথ্য দিয়াৰ পিছতহে আপোনাৰ e-kyc কামটো সম্পূৰ্ণ হ'ব। যদি আপোনালোকে মোবাইলৰ জৰিয়তে e-kycটো কৰিব বিচাৰে তেনেহ'লে এটা কমেণ্ট কৰি জনাই দিব। পৰৱৰ্তী ভিডিঅ'ত আমি আপোনালোকক সম্পূৰ্ণ ডিটেইলছৰ সহায়ত যে কেনেকৈ এপছটো ডাউনলোড কৰিব, ক'ৰ পৰা কৰিব আৰু এপছটো ডাউনলোড কৰাৰ পিছতো e-kycটো কেনেকৈ কৰিব আমি আপোনালোকক লাইভ প্ৰুফ মোবাইলত e-kyc কৰি আমি আপোনালোকক দেখুৱাই দিম। এতিয়া আপোনালোকে এতিয়া আৰু কম্পিউটাৰত যাব নালাগে, CHC চেণ্টাৰতো যাব নালাগে। ঘৰত বহিয়ে মোবাইলৰ জৰিয়তেহে e-kycটো কৰিব পাৰিব। যদি কৰিব বিচাৰে তেনেহ'লে এটা কমেণ্ট কৰি জনাই দিব, আমি আপোনালোকক পৰৱৰ্তী ভিডিঅ'ত দেখুৱাই দিম কেনেকৈ e-kycটো সম্পূৰ্ণ শুদ্ধ প্ৰকাৰে কৰিব পাৰিব।